হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ বহুত বেছি শুভকামনা আৰু মৰম থাকিলে। আৰু মই ভাবিলোঁ আজি আমাৰ ইয়াৰে দুৰ্গা পূজা আপোনালোকক দেখাই দিওঁ কেনেকুৱানো হৈছে। আৰু মই নিজেও চাওঁ, সেয়ে ভাবিলোঁ একপাক আহিলোঁ আৰু ধুনীয়াকৈ বজাৰো কৰিব লগা আছিল আৰু মই ধুনীয়াকৈ আহি গৈছোঁ আৰু। পিছে আপোনালোক ভালে আছেনে? মই বাৰু ভালেই আছোঁ। পূজাৰ বতৰ যিহেতুকে আপোনালোকে পিছে কাপোৰ ল'লেনে নাই জনাবচোন। মই পিছে কিবাকৈ ল'লোঁ দেই একযোৰ পূজা বুলি আৰু আমাৰ ইয়াৰে পূজাই আৰু কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন আপোনালোকে। আৰু আপোনালোক সকলোবোৰ আহিব বুলি আশা থাকিলে। আৰু মোক যদি কোনোবাই দেখা পায় মাত লগাব, নিশ্চয় ময়ো দেখিলে মাত লগাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। আৰু ইমান ধুনীয়াকৈ এয়া সজাইছে, বহুত বেছি ভাল লাগিছে। আপোনালোক সকলোবোৰে আহিব দেই। আৰু আমাৰ ইয়াতে নৱমীৰ দিনাখনে নিশা শংকৰ ভৰালি আহিব, আপোনালোক সকলোৱে আহিব। মই কিন্তু আহিম দেই। আৰু দেখিছেনে গাইজ, চকত ইমান বেছি মানুহ, চব বজাৰ কৰিবৰ কাৰণে আহিছে পূজা বুলি। আৰু মা আৰু মই ধুনীয়াকৈ বজাৰ কৰিলোঁ আৰু পূজা বুলি। পিছে আজি মোক ভিডিঅ'টো কেনে পালে জনাব দেই। মানে